আপোনাৰ বাৰু ভাগৰ লাগে নেকি? যদিও আপুনি ফিজিকেলি কোনো কষ্টকৰ কাম কৰা নাই, তথাপিও আপুনি এক্সস্টেড অনুভৱ কৰে নেকি? যেন আপোনাৰ মনটো এনি টাইম দৌৰি আছে। ইট জাষ্ট ডাজন্ট ষ্টপ। সেই দৌৰাটো বন্ধই নহয়। হয়তো আপোনাৰ মনত বহুত বেছি কথা চলি আছে, যাক আমি অভাৰ থিংকিং বুলি কওঁ। বা হয়তো আপোনাৰ মনৰ ভিতৰত এনেকুৱা কিছুমান ভয় আছে যে সেই ভয়খিনি আপোনাৰ মাইণ্ডটো কমপ্লিটলি অকুপাই কৰি ৰাখিছে। বা ইমাজিনেৰী কিছুমান কথা বতৰা চলি থাকে নেকি মনটোৰ ভিতৰতে? মনৰ ভিতৰতে আমি বহুত কথা পাতি থাকো। নিজে নিজৰ লগতে ইমান কথা পাতো যে পাতিয়ে থাকো আৰু গম নাপাওঁ যে ইমান সময় পাৰেই হৈ গ'ল। বা নিজক লৈ পেলাই বহুত ডাউট, সেলফ ডাউট, মই পাৰিম নে, হ'ব নে, এই চিন্তাধাৰাবোৰ কণ্টিনিউয়াছলি চলি থাকে নেকি? বা যদি আপুনি কিবা ভুল কৰিলে, জীৱনত কিবা এটা বেয়া ষ্টেপ লৈছিলে, যাৰ কাৰণে আপোনাৰ এনেকুৱা লাগি থাকে যে আৰে মোৰ লাইফটো সেই বস্তুটোৰ কাৰণেই বেয়া হৈ গ'ল, আৰু সেইটো কাৰণে আপুনি সদায় নিজে গিল্টি অনুভৱ কৰি থাকে নেকি? বা আপোনাৰ মনৰ ভিতৰত এনেকুৱা ধৰণৰ কথা আহি থাকে নেকি যে যদি এইটো কৰিলো হয় তেতিয়াহ'লে এনেকুৱা হ'লহেঁতেন, যদি সেইটো কৰিলো হয় তেনেকুৱা হ'লহেঁতেন? সেই হেঁতেনবোৰ বা জোখতকৈ মানে বেছি এনজাইটি, টেনশ্যন, ষ্ট্ৰেছ, যাৰ কাৰণে আপোনাৰ গাটো বেয়া হৈ গৈছে, বা আপুনি মনৰ ভিতৰত কি বেয়া হৈ যাব সেইবোৰ কথা ভাবি 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 পাগল হৈ গৈছে নেকি? আৰু ইমানখিনি ভিতৰি চলি থকাৰ পিছতো আপোনাক কিন্তু মানুহে দেখিলে দেখা পায় যে তাইতো ধুনীয়া, ভালেই স্মাইল কৰি আছে, কিন্তু ভিতৰি আপোনাৰ মনটোৰ ভিতৰত এনেকুৱাকে কথাবিলাক চলি আছে, আপোনাৰ এনেকুৱা লাগে যে এতিয়াই মোৰটো ফাটিয়ে যাব নেকি? আপুনি যদি এনেকুৱা এগৰাকী মানুহ হয় যোনে কনষ্টেণ্টলি এই নেগেটিভ কথাবিলাক ৰিপিট কৰি থকা অনুভৱ কৰে মনৰ ভিতৰত, তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ কাৰণে। কাৰণ আজি মই আপোনালোকক বুজাবলৈ চেষ্টা কৰিম এনেকুৱা কিছুমান কথা যি হয়তো আপোনাৰ জীৱনটো সলনি কৰি দিব পাৰে। আপোনাৰ মনৰ ভিতৰত যিবিলাক চিন্তাধাৰা আহি থাকে, সেয়া কেৱল মাত্ৰ কিছুমান কথা, কিছুমান চিন্তাধাৰাই নহয়। আপুনি ভাবি থকা প্ৰতিটো কথাই মনে মনে আপুনি গমেই নোপোৱাকে এনেকুৱা কিছুমান ইমোশনছ ক্ৰিয়েট কৰি আছে, যি আপোনাৰ এনাৰ্জিক সলনি কৰি আছে। যি মনে মনে আপুনি গম নোপোৱাকে আপোনাৰ কনফিডেন্সটো ডাউন কৰি আছে। আপোনাৰ সম্পৰ্কবিলাক বেয়া কৰি আছে। সেই থটছ বিলাকৰ কাৰণে আপুনি এনেকুৱা কিছুমান ডিচিজন লৈ পায় যি আপোনাৰ কাৰণে ভাল নহয়, আৰু লাহে লাহে আপুনি দেখিব যে সেই থটছ বিলাকে আপোনাৰ ৰিয়েলিটি হৈ গৈছে, আপোনাৰ জীৱন হৈ গৈছে সেই থটছ বিলাকে। মই তেহচিন আখতাৰ, মই এগৰাকী লাইফ কোচ আৰু এগৰাকী হিলাৰ, এগৰাকী এক্সেছ বাৰ্ছ ফেচিলিটেটৰ, এক্সেছ বডি ফেচিলিটেটৰ, এক্সেছ ফেচলিফ্ট প্ৰেক্টিশ্যনাৰ, এগৰাকী প্ৰাণিক হিলাৰ। আৰু এই হিলিং জগতখনত সোমাই মই প্ৰায় ভাগ মহিলা মানুহৰ মাজত এটা কমন বস্তু দেখা পাওঁ, আৰু সেইটো হৈছে যে মহিলা মানুহবোৰে বহুত বস্তু কেৰি কৰি ফুৰে নিজৰ মনটোৰ ভিতৰত, যাৰ কাৰণে তেওঁ ইমোচনেলি বহুত বেছি ভাগৰুৱা হৈ থাকে, গধুৰ হৈ থাকে মনটো, এনাৰ্জি এনেকুৱা হৈ থাকে যে কিবা মানে একদম ফুল হৈ গৈছে এনাৰ্জি, শক্তি নাই, তাৰমানে গাত নাই, মনত শক্তি নাই, এটা কনফিউজড জীৱন জীয়াই আছে, কি কৰো কি নকৰো, কি কৰিলে ভাল হ'ব, নিজে কি বিচাৰে সেইটো একেবাৰে পাহৰি গৈছে, কমপ্লিটলি নিজৰ লগত ডিছকানেক্টেড। আৰু সেইকাৰণে মই এক্সেছ বাৰৰ কিছুমান ক্লাছেছ কৰাই আছো, যি আপোনাক সহায় কৰিব এক্সপিৰিয়েঞ্চ কৰিবৰ কাৰণে যে আচলতে মেণ্টেল পিচটো কি বস্তু, মানসিক শান্তিটো কি বস্তু। আমি যে কনফিউজড হৈ থাকো, এক্সেছ বাৰ্ছৰ আপোনালোকে যেতিয়া ক্লাছেছ কৰিব, আপুনি আপোনাৰ জীৱনটোত ক্লেৰিটি পাব, কি কৰিলে ভাল হ'ব, কেনেকে আগবাঢ়িলে ভাল হ'ব, ঘৰখন কেনেকুৱা হ'ব, আৰু সেই তেনেকুৱা হ'ব কাৰণে আপুনি কি কৰিব লাগিব, সেই গোটেই বস্তুক লৈ পেলাই আপুনি ক্লেৰিটি পাব, আপোনাৰ কেৰিয়াৰক লৈ ক্লেৰিটি পাব, নিজৰ ল'ৰা ছোৱালীক লৈ আপুনি ক্লেৰিটি পাব, নিজৰ স্পাউচক লৈ আপুনি ক্লেৰিটি পাব, আৰু আপুনি দেখিব যে আপুনি বহুত বেছি লাইট হৈ গৈছে,
হালকা হৈ গৈছে মনটো, য'ত ইমান বস্তু, ইমান কথা আপোনাৰ মনৰ ভিতৰত দৌৰি থাকে, দৌৰি থাকে, দৌৰি থাকে, হঠাৎ আপুনি দেখিব যে এই এক্সেছ বাৰ্ছৰ ক্লাছটো কৰাৰ পিছত আপুনি পাতল হৈছে। ইমোচনেলি আপুনি যে বুজি পোৱা নাছিলে যে মই কিয় ইমান ইমোচনেল, কিয় মোৰ প্ৰতিটো কথাতে চকু পানী ওলায়, কিয় মোৰ প্ৰতিটো কথাতে কিবা মনটো দুখ লাগি আহে, বেয়া লাগি আহে, হঠাৎ আপুনি অনুভৱ কৰিব যে আপুনি ক্লাছটো কৰিছে আৰু ইমোচনেলি আপুনি ফ্ৰী হ'ব পাৰিছে, মুক্ত হ'ব পাৰিছে আপুনি সেই বস্তুবোৰৰ পৰা। গতিকে মোৰ আপকামিং এক্সেছ বাৰ্ছৰ ক্লাছৰ কেইটামান আপোনালোকক আপডেটছ দিওঁ। প্ৰথম মই আপোনালোকক কওঁ যে 23 মে তাৰিখে মই কৰিম এক্সেছ বাৰ্ছৰ ক্লাছ মৰিগাঁৱত। অ'কে, গতিকে মৰিগাঁওবাসী ৰাইজ আপোনালোকে মিছ নকৰিব। 23 তাৰিখে মৰিগাঁৱত। গুৱাহাটীত মোৰ এক্সেছ বাৰ্ছৰ ক্লাছ থাকিব 24 তাৰিখে, 24 মে তাৰিখে। 30 তাৰিখে মই যাম বঙাইগাঁও, আৰু 31 মে তাৰিখে মই থাকিম বৰপেটাত এক্সেছ বাৰ্ছৰ ক্লাছ কৰাবলৈ। গতিকে ডেটবিলাক আপোনালোকে ধুনীয়াকৈ লিখি লওক। 23 তাৰিখে মৰিগাঁও, 24 তাৰিখে গুৱাহাটীত, 30 তাৰিখে বঙাইগাঁও আৰু 31 তাৰিখে বৰপেটাত। এতিয়া যদি আপোনাৰ মনটো হেভি হৈ থাকে, মই যেনেকৈ কৈছোঁ, যদি আপোনাৰো তেনেকুৱা হৈ থাকে, তেতিয়াহ'লে হয়তো আপোনাৰ চৌলটোৱে কৈ আছে যে মোক এনেকুৱা ধৰণৰ হিলিঙৰ প্ৰয়োজন। গতিকে নিজৰ চৌলটোৰ কথা শুনক, আপোনাৰ আত্মাই কি বিচাৰে। অ'কে, এতিয়া আজিৰ মই যিটো ক'লোঁ যে আজি আপোনালোকক কিছুমান বস্তু শিকাম যি হয়তো আপোনাৰ লাইফটো চেঞ্জ কৰি দিব পাৰে। এতিয়া মোক অনেষ্টলি কওকচোন, আমি গোটেই দিনটোত কিমান কথা চিন্তা কৰোঁ, কিমান থটছ আহে আমাৰ দিনটোৰ ভিতৰত, আমাৰ মনলৈ কিমান থটছ আহে। হয়তো হাজাৰ হাজাৰ হাজাৰ, আমি হয়তো হিচাপো কৰিব নোৱাৰিম, ইমান আহে, ৰাইট? আৰু most of these thoughts are repetitive. মেক্সিমাম যি আমি ভাবি থাকোঁ, সেয়া আচলতে আমি একেই নিচিনাই থটছবিলাকক ৰিপিট কৰি থাকোঁ। ধৰক আপোনাৰ কিবা এটা বস্তুক লৈ ভয় আছে, সেই ভয়টোৰ লগত ৰিলেটেড কিছুমান থটছ আপোনাৰ মনৰ ভিতৰত চলিয়ে থাকিব নন ষ্টপ। ধৰক আপোনাৰ জীৱনত কিছুমান কথাক লৈ পেলাই কিছুমান চিন্তা আছে, সেই একেখিনিয়ে চিন্তা মনৰ ভিতৰত চলিয়ে থাকিব। যদি আপোনাৰ নিজক লৈ পেলাই ডাউটছ আছে, সেই একেবোৰে ডাউট নিজৰ ওপৰত, চেল্ফ ডাউট, ৰিপিট। আপুনি যদি কিছুমান কথা এজিউম কৰি লৈছে যে এই কথাটো এনেকুৱাই হ'ব, সেইটোৰ লগত ৰিলেটেড এনেকুৱা কিছুমান আপোনাৰ থটছ চলি থাকিব যি আচলতে নন ষ্টপ চলিয়ে থাকে। এতিয়া এই বস্তুটো ভালকৈ বুজিব। আমাৰ ছাবকনচিয়াছ মনটোৱে কেনেকৈ শিকে জানেনে? আমি কেনেকৈ বস্তু শিকোঁ, কিছুমান কাম আমি কেনেকৈ শিকোঁ, ৰান্ধিব কেনেকৈ শিকিছোঁ, কিছুমান বিশ্বাস, কিছুমান ধাৰণা আমাৰ কেনেকৈ আমি বিশ্বাস কৰি লওঁ যে এইটো এনেকুৱাই হ'ব। যেতিয়া আমি কিছুমান কথা বাৰে বাৰে ৰিপিট কৰি থাকোঁ মনটোৰ ভিতৰত, অ'কে, আমাৰ ছাবকনচিয়াছ মাইণ্ডে সেই কথাটো শিকি লয়। গতিকে যি থট আপুনি ৰিপিট কৰি থাকে বাৰে বাৰে, আমাৰ ছাবকনচিয়াছ মনটোৱে শ্ল'লি বিলিভ কৰিবলৈ লয় যে এই কথাটোৱে সঁচা। সি নহ'বও পাৰে। আপুনি যদি বাৰে বাৰে ভাবি থাকে যে মোক আমুকে বেয়া পায়, হয়তো সেই ব্যক্তিজনে আপোনাক ভালো পাব পাৰে, কিন্তু আপুনি যে নিজৰ মনৰ ভিতৰত বাৰে বাৰে ৰিপিট কৰি থাকে যে মোক আমুকে বেয়া পায়, সেই কথাটো আপোনাৰ কাৰণে সঁচা হৈ গৈছে। কেনেকৈ সঁচা হৈ গৈছে? কাৰণ আপুনি নিজে ৰিপিট কৰি আছে, আপোনাৰ মনটোৱে সেই কথাটো সঁচা বুলি মানি লৈছে। আৰু যেতিয়া আপোনাৰ মনটোৱে সেই কথাটো সঁচা বুলি মানি ল'ব, আপুনি দেখা পাব যে সি লাহে সেই কথাটোৱে, সেই বিশ্বাসটোৱে লাহে লাহে আপোনাৰ ৰিয়েলিটিটো শ্বেপ কৰা আৰম্ভ কৰিব। তাৰমানে আপোনাৰ জীৱনত সঁচাকৈ সেই বস্তুটো হৈ যাব। ফৰ এক্সাম্পল ধৰক, কোনোবাই যদি ৰিপিটেডলি ভাবি থাকে যে মই এইটো নাজানো, মোৰ দ্বাৰা নহ'ব। ধৰক মই ষ্টেজত উঠি কথা ক'ব নোৱাৰিম, ঠিক আছে? তেওঁৰ যদি সেই ভয়টো থাকে যে মই ষ্টেজত উঠিব নোৱাৰোঁ দেই, মই কথা ক'ব নোৱাৰোঁ দেই, মোৰ ভয় লাগে, মোৰ লাজ লাগে, আপুনি দেখা পাব যে সেই ব্যক্তিজনক যেতিয়া এখন ডাঙৰ মঞ্চৰ সন্মুখত যদি অডিয়েঞ্চতো বহিব দিয়ে, তেওঁ কিন্তু একদম এনেকৈ লুকাই মেলি কোনোবা এটা চুকত বহিব আৰু ভয় খাই থাকিব যে ক'ৰবাত মোক যদি মাতি দিয়ে মই কি ক'ম।
তাৰ মানে সেই থটটোৰ কাৰণে তেওঁ ৰিয়েল লাইফত ইনচিকিউৰ হৈ পেলাই থাকে, লুকাই থাকে, লাজ কৰি থাকে। সেই থটটোৰ কাৰণে যে মই নোৱাৰিম, মই নোৱাৰিম, মই নোৱাৰিম। অ'কে? এতিয়া কোনোবাই যদি ৰিপিটেডলি ভাবি থাকে যে জীৱনটো যে বহুত কষ্টকৰ দেই, ইটোৰ পিছত সিটোৰ প্ৰব্লেম আহিয়ে থাকে, ষ্ট্ৰাগল আহিয়ে থাকে, জীৱন মানেই কষ্ট। আমি এনেকে কোৱা দেখিছো বহুত মানুহক, হয়নে? আৰু আপুনি দেখিব যে আপোনাৰ যে এই থটটো আপুনি যদি বাৰে বাৰে ৰিপিট কৰি থাকে, আপোনাৰ এদিন নহলেও এদিন বিশ্বাস হৈ যাব যে য়েছ, মোৰ জীৱনটো মানে একদম কষ্টৰে ভৰা, শান্তি নাই। আৰু আপুনি যদি সেই কথাটো কৈ থাকে, আপোনাৰ যদি বিলিভ হৈ যায়, বিশ্বাস হৈ যায়, আপুনি দেখিব যে আপুনি একেই নিচিনা ষ্ট্ৰাগল নিজৰ লাইফত এট্ৰেক্ট কৰি আছে। আপুনি যি কামতে হাত দিয়ে, আপোনাৰ ষ্ট্ৰাগল, কোনো কাম আপোনাৰ ইজিলি নহয়। অ'কে? প্ৰথমতে মাইণ্ডত আহিলে, মাইণ্ডত সেই থটটো ৰিপিট হৈ থাকিলে, আপুনি বিলিভ কৰিলে, আৰু সেই বিলিভটোৱে আপোনাৰ ফিজিকেল ৱৰ্ল্ডত মেনিফেষ্ট হৈ গ'ল। কাৰণ আপুনি সেই থটটো কেটচ কৰি পেলাই নিজৰ মনত ঘূৰাই আছিলে। এতিয়া কোনোবাই যদি এই থটটো বাৰে বাৰে আহি থাকে মনলৈ যে মোক কোনেও ভাল নাপায়, মোক কোনেও ভাল নাপায়, তেনেকুৱা মানুহে কি কৰিব ভাবকচোন। মই যদি ভাবি থাকো যে মোক কোনেও ভাল নাপায়, মই সেইগৰাকী তেনেকুৱা এগৰাকী মানুহে হয়তো নিজৰ জীৱনৰ পৰা সকলো মানুহকে নিজেই আঁতৰি পঠিয়াব। ভাবকচোন, আমাৰ সকলোৰে জীৱনত ৰিলেশ্যনশ্বিপ হৈছে, আৰু বহুতে ৰিলেশ্যনশ্বিপত কষ্টও পাইছে যে কোনোবাই এৰি থৈ গুচি গ'ল, অকলশৰীয়া হৈ গ'ল। এতিয়া এই অকলশৰীয়া মানুহগৰাকীয়ে সদায় ভয় কৰিব যে মোৰ লগত আকৌ তেনেকুৱা হ'ব পাৰে। গতিকে কোনোবাই যদি জেনুইনলিও ভাল পাবলৈ আহে, তেওঁ কিন্তু সেই মানুহজনক আঁতৰাই পঠিয়াব। কিয়? কাৰণ তেওঁৰ এই বিশ্বাসটো হৈ গৈছে যে মোক কোনেও ভাল নাপায়। গতিকে সেই কোনেও ভাল নাপায় কথাটোহে আচলতে ফিজিকেলি মেনিফেষ্ট হৈছে। আপুনি নিজে নিজে সেই মানুহজনক নিজৰ লাইফৰ পৰা পুশ কৰি পঠিয়াইছে, কাৰণ আপোনাৰ এটা ধাৰণা আছেই যে মোক কোনেও ভাল নাপায়। আৰু এটা খুব গুৰুত্বপূৰ্ণ কথা আপোনালোকক কওঁ, যদি পাৰে লিখি ল'ব, যে আমাৰ ছাবকনচিয়াছ মাইণ্ডটোৱে কেতিয়াও জাজ নকৰে যে মই যিটো কথা ভাবি আছো সেইটো সঁচা নে মিছা। আমাৰ ছাবকনচিয়াছ মাইণ্ডে কেতিয়াও, আমি যদি কিবা এটা কথা ভাবিছো, আমাৰ ছাবকনচিয়াছ মাইণ্ডে কেতিয়াও এই কথাটো নাভাবে যে আৰে তেজনে যে এই কথাটো ভাবিছে এইটো সঁচা জানো, এইটো মিছা জানো। ছাবকনচিয়াছ মাইণ্ডৰ সেইটো কাম নহয়। ছাবকনচিয়াছ মাইণ্ডৰ কাম হৈছে যে আপুনি যিটো থট নিজৰ ব্ৰেইনক দিছে, সেই থটটোকে সঁচা বুলি মানি লয়। সি ৰিয়েলি সঁচা হয় নে নহয়, সেইটোক লৈ পেলাই আমাৰ ছাবকনচিয়াছ মাইণ্ডৰ কোনো মতলব নাই। আমাৰ ছাবকনচিয়াছ মাইণ্ডটোৱে চিম্পলি একচেপ্ট কৰি লয়, ঠিক আছে, যিটো আমি দিওঁ, যিটো আমি ৰিপিট কৰি থাকো, ইম'চনেলি আমি যিটো ফিল কৰি থাকো, সেই কথাটোকে আমাৰ ছাবকনচিয়াছ মাইণ্ডে হয় বুলি মানি লয়। আচলতে হয় নে নহয়, সঁচা নে মিছা, সেই কথাটোক লৈ আমাৰ ছাবকনচিয়াছ মাইণ্ডৰ কোনো মতলব নাই। অ'কে? গতিকে আপুনি যদি কনষ্টেণ্টলি ৰিপিটেডলি যদি ভয় কৰি থাকে, যদি ভাবি থাকে যে মোৰ আমুক নাই তামুক নাই, মইতো দুখীয়াই, মোৰ দিনবিলাক এনেকেই যাব, যদি আপুনি নিজক লৈ ভাবি থাকে যে মই এইটো নাজানো সেইটো নোৱাৰো, মইনো কেনেকে শিকিম, ঠিক আছে, বা আপুনি যদি নিজৰ জীৱনৰ দুখবিলাকৰ কথা বাৰে বাৰে মনত পেলাই থাকে, যদি আপুনি নেগেটিভ হৈ থাকে ইণ্টাৰনেলি, তেতিয়াহ'লে আপোনাৰ ছাবকনচিয়াছ মাইণ্ডে এইটোৱে বিলিভ কৰিব, আপুনি যিটো ভাবি আছে নিজৰ কথা সেইটোকেই বিলিভ কৰিব, আৰু তেনেকুৱা এক্সপিৰিয়েঞ্চ আপোনাৰ জীৱনত লৈ আহিব। আপোনাৰ থটছৰ লগত মিলা জুলা এক্সপিৰিয়েঞ্চ আপোনাৰ জীৱনত লৈ আহিব। ঠিক আছে? আৰু সেইটো কাৰণে আমি নিজে অৱেৰ হ'ব লাগিব, নিজে জানিব লাগিব যে মই কি ভাবি আছো। আমি যে মনলৈ যি কথাকে আহিলে, যি ভাবিছো, সেইটো ফালে আমি গুচি গুচি গৈ থাকো। কোনোবা দিনা আমি আমাৰ মনটোক প্ৰশ্ন কৰো নেকি যে মই যে এইটো কথা ভাবিছো, এই কথাটো মোৰ কাৰণে ভাল নে বেয়া? নো। চাওক, আমাৰ ঘৰত কোনোবা এজন ব্যক্তি আহিলে, যোন আপুনি বিচৰা নাই যে আপোনাৰ ঘৰলৈ আহক, ঠিক আছে? গতিকে আহিল যেতিয়াতো আমি খেদি নিদিওঁ, আমি কি কৰো? ধুনীয়াকে চাহ পানী খুৱাই পেলাই পঠিয়াই দিওঁ। বা এইটোও কওঁ যে মোৰ অকমান কাম আছে, মই ওলাই যাম, বা কিবা এটা বাহানা মাৰো, কিন্তু আমি সেই ব্যক্তিজনৰ লগত 1 ঘণ্টা 2 ঘণ্টা 3 ঘণ্টা সময় কটাও জানো?
নো, বিকজ আমাৰ এনাৰ্জি নিমিলে, মোৰ মন যোৱা নাই কথা পাতিব, এজ চিম্পল এজ দেট, হয়নে? তেতিয়া আমি চেষ্টা কৰোঁ কেনেকৈ কাটি খাম, সাধাৰণ ভাষাত কৈছোঁ। ঠিক তেনেকৈ যেতিয়া আমাৰ এটা থট আহে, থটটোতো আলহী, আমাৰ মনৰ আলহী, মনৰ ভিতৰত এটা আলহী আহিছে, আৰু সেই আলহীটো আপুনি থাকাটো বিচৰা নাই, সেই আলহীটোকো আপুনি ক'ব লাগিব যে মই এতিয়া অলপ বিজি আছোঁ, মই বেলেগ থটৰ লগত আছোঁ, তুমি পিছত আহিবা বা নাহিবা, হয়নে? যদি আমি নিজৰ ঘৰত আমি চোৰ অহাটো বিচাৰিম নেকি, ডকাইত অহাটো বিচাৰিম নেকি? নিবিচাৰোঁ। আৰু আমাৰ নেগেটিভ থটছবিলাক আমাৰ মনটোৰ কাৰণে সেই চোৰ ডকাইতে হয়, যোনে আমাৰ ভাল ভাল বস্তুবিলাক আমাৰ জীৱনৰ পৰা আঁতৰাই লৈ যায়। গতিকে যেনেকৈ আমি ঘৰৰ ভিতৰত চোৰ ডকাইত সোমাবলৈ নিদিওঁ, আমি আমাৰ ঘৰৰ সন্মুখৰ গেটখন বন্ধ কৰি থৈ দিওঁ, হয়নে, যাতে বস্তু চোৰ নহয়। ঠিক তেনেকৈ আমি আমাৰ মনটোৰ ভিতৰতো যি টি থটছ আহিবলৈ দিব নোৱাৰোঁ, কাৰণ সি আমাৰ শান্তি, আমাৰ হেপিনেছবিলাক চুৰ কৰি লৈ যাব। গতিকে আৱেৰ হ'ব, জানিব যে মই কাৰ লগত সময় কটাই আছোঁ, ফিজিকেলি মানুহৰ লগতো আৰু মেণ্টেলি থটছৰ লগতো, যে মই কাৰ লগত সময় কটাই আছোঁ, মই কোনটো থটক এণ্টাৰটেইন কৰি আছোঁ, এই থটটো যদি মই ভাবোঁ ভাল হ'ব নে বেয়া হ'ব। অ'কে, এতিয়া ইমানখিনি কৰিবৰ কাৰণে আমি বহুত আৱেৰ হ'ব লাগিব, ৰাইট? আমি বহুত চিন্তা কৰিব লাগিব, বহুত চেষ্টা কৰিব লাগিব, তেতিয়া গৈ পেলাই এইখিনি হ'ব। কিন্তু এতিয়া মই আপোনালোকক এটা চিম্পল টেকনিক দিম, যাৰ দ্বাৰা আপুনি নিজৰ থটছবিলাকক চেঞ্জ কৰিব পাৰিব, নিজৰ থটছবিলাকৰ ওপৰত কাম কৰিব পাৰিব। আৰু এইটো হৈছে ওৱান অফ দ্য মষ্ট বিউটিফুল থিংছ, আটাইতকৈ মানে এটা ভাল লগা বস্তু যি মই শিকিছোঁ এক্সেছ কনচিয়াছনেছৰ পৰা। অ'কে, যেতিয়া আপোনালোকে এক্সেছ বাৰ্ছ শিকিব বা এক্সেছ কনচিয়াছনেছৰ জগতলৈ আহিব, আপোনালোকে কিছুমান পাৱাৰফুল মন্ত্ৰ পাব, ষ্টেটমেণ্টছ পাব, যিয়ে আপোনাক এনেকুৱাকৈ সহায় কৰিব, এনেকুৱাকৈ আপোনাৰ লাইফটো মেজিকেল কৰি তুলিব, যে আপুনি ভাবিবই নোৱাৰে যে ইমান চিম্পল বস্তুটোৰে কেনেকৈ ইমান মেজিক হৈ গ'ল। তাৰে এটা ষ্টেটমেণ্ট মই আজি আপোনালোকক শিকাম, আৰু সেইটো হৈছে ইণ্টাৰেষ্টিং পইণ্ট অফ ভিউ। লিখি লওক ক'ৰবাত, যাতে মনত থাকে। ইণ্টাৰেষ্টিং পইণ্ট অফ ভিউ, খুবেই চিম্পল বাট বহুত বেছি ট্ৰান্সফৰ্মেটিভ। ঠিক আছে, এতিয়া যেতিয়াই আপোনাৰ কিবা এটা নেগেটিভ থট আহিল মনলৈ, আমি সেই থটটোক কি কৰোঁ? ইছ, মই এইটো কিয় ভাবিছোঁ, নেগেটিভ, মই ভাবিব নালাগিছিল, মই ইমান নেগেটিভ হৈ গৈছোঁ, এনেকৈ নেগেটিভ ভাবি থাকিলে মোৰ দেখোন বহুত বেয়া হ'ব, ইত্যাদি ইত্যাদি ইত্যাদি। আমি সেই থটটোৰ কাৰণে আমি নিজক ইমান জাজ কৰোঁ, ইমান বেয়া পাবলৈ আৰম্ভ কৰোঁ, যে সেই থটটো ওলোটা আৰু বেছিকৈহে অহা আৰম্ভ হয়। গতিকে সেই নেগেটিভ থটটোৰ লগত আমি যুদ্ধ কৰাতকৈ, বা সেই নেগেটিভ থটটো বিলিভ কৰাতকৈ যে মই নেগেটিভ, মই বেয়া, অ'কে, সেই কথাটোক বিলিভ কৰাতকৈ বা সেই বস্তুটোক লৈ পেলাই ইম'চনেল হোৱাতকৈ, আমি চিম্পলি এই ষ্টেটমেণ্টটো ইউজ কৰিম, আৰু সেইটো হৈছে ইণ্টাৰেষ্টিং পইণ্ট অফ ভিউ that I have this thought. অ'কে, ইণ্টাৰেষ্টিং পইণ্ট অফ ভিউ, তাৰমানে আপোনাৰ এটা ইণ্টাৰেষ্টিং ধাৰণাহে হয় এই থটটো, that's it. অ'কে, আৰু ইমান একো বুজিও পাব নালাগে আপুনি কিয় কৈছে, কিহৰ কাৰণে কৈছে। জাষ্ট আপোনাৰ যেতিয়াই কিবা এটা নেগেটিভ থট আহিব, ঠিক আছে, বা কোনোবাই কিবা এটা নেগেটিভ কথা কৈ আছে, যিটো আপুনি ভাবিছে যে আপোনাক এফেক্ট কৰিব, আপোনাৰ কাৰণে বেয়া হ'ব, সেই কথাটো শুনিলে বা আপোনাৰ মনৰ ভিতৰত সোমালে, আপুনি তেতিয়াও নিজৰ মনৰ ভিতৰতে কৈ থাকিব পাৰে, ইণ্টাৰেষ্টিং পইণ্ট অফ ভিউ, ইণ্টাৰেষ্টিং পইণ্ট অফ ভিউ, ইণ্টাৰেষ্টিং পইণ্ট অফ ভিউ। আৰু আপুনি যিমান এই বস্তু কৈ থাকিব, আপুনি দেখিব যে কিবা এটা মানে মেজিকেল কিছুমান বস্তু হ'বলৈ আৰম্ভ হৈছে। কাৰণ আপুনি যেতিয়া সেই ষ্টেটমেণ্টটো যেতিয়া মাতিব, সেই সময়খিনিত যেতিয়া আপুনি সেই ষ্টেটমেণ্টটো কয়, আপুনি নিজৰ এই থটটোক এনাৰ্জি নিদিয়া হৈ যায়। কাৰণ আপুনি কৈ দিছে যে এইটো মোৰ এটা ইণ্টাৰেষ্টিং ধাৰণাহে। ভাবকচোন, আপুনি একেবাৰে কিবা এটা নেগেটিভ কথা ভাবি আছে নিজক লৈ, আৰু আপুনি সেই কথাটোক ভাবিছে, এইটোতো মোৰ এটা ধাৰণাহে, এইটোতো সঁচা কথা নহয়, এইটো মোৰ এটা ধাৰণাহে। ইট ইজ এন ইণ্টাৰেষ্টিং পইণ্ট অফ ভিউ। তাৰমানে কি, আমি সেই থটটোক আৰু তাৰমানে ফিড কৰি থকা নাই, সেই থটটোক আমি আৰু সেই নেগেটিভ থটটোক আমি গুৰুত্ব দি থকা নাই, সেই নেগেটিভ থটটোক লৈ পেলাই আমি ইম'চনেল হৈ যোৱা নাই, আমি
কৈ পেলাই এৰি দিছো যে এইটো মোৰ ইণ্টাৰেষ্টিং ধাৰণা। তাৰমানে আপুনি সেই কথাটোক ডিপলি নিজৰ ছাবকনচিয়াছ মাইণ্ডৰ ভিতৰত সোমাবলৈ দিয়া নাই। অ'কে, এতিয়া এটা কথা জানিব যে মানুহে নিজৰ থটছ বিলাকৰ কাৰণে চাফাৰ নকৰে। ঠিক আছে, নিজৰ থটছ বিলাকৰ কাৰণে চাফাৰ নকৰে। মানুহে চাফাৰ কৰে, কষ্ট পায়, কাৰণ তেওঁলোকে বিলিভ কৰে যে থটটো সঁচা। থটছে আমাক কি কৰিব? এইটো আহিছে থট, অ'কে, আহিছে। কিন্তু সেই থটটোক যদি আপুনি ভাবি লয় যে মই এনেকে ভাবিছো, এইটোৱে যদি হয়, আপুনি যদি লাহে লাহে সেই থটটোক বিলিভ কৰিবলৈ লয়, তেতিয়াহে আপোনাৰ কাৰণে বেয়া হ'ব, তেতিয়াহে আপুনি কষ্ট পাব। কিন্তু জানিব যে থটছ আৰ জাষ্ট থটছ। ভাবিছে, কিবা এটা চিন্তা আহিছে, চিন্তা জাষ্ট চিন্তাই হয়, যে তাত কোনো সঁচা মিছা একো নাই। ঠিক আছে, আপোনাৰ মনলৈ যি কথা আহে সেইটোকে যে আপুনি বিশ্বাস কৰিব, সেইটো কথা নহয়। ঠিক আছে, যি থট আপোনাৰ মনলৈ আহে সেইটোকে যে আপুনি এনাৰ্জি দি থাকিব, একেবাৰে সেইটো কথা নহয়। ঠিক আছে, যিবোৰ নেগেটিভ কথা আপোনাৰ মনলৈ আহে, সেই কথাখিনি আপোনাৰ মনৰ ভিতৰত ঠাই আচলতে পাব নালাগে। নেগেটিভ কথাবোৰে আপোনাৰ মনৰ ভিতৰত আপুনি যেতিয়া ঠাই দিব, তেতিয়াহে সেইখিনি আপোনাক এফেক্ট কৰিব। ঠিক আছে, আৰু জানিব যে আমাৰ যিটো মন, আমাৰ মনটোৱে চিম্পলি যিবিলাক পুৰণা কথা, পাষ্টত যিবিলাক বস্তু হৈ গ'ল, আগতে আপুনি যিবোৰ কথাক লৈ ভয় খাইছিলে, ধৰক আপুনি আপোনাৰ ধৰক কুকুৰক লৈ পেলাই ভয়। ঠিক আছে, আপুনি ৰাস্তাত যিকোনো কুকুৰ দেখিলে আপোনাৰ ভয় লাগিব। কিয়? চব কুকুৰটো বেয়া নহয়। কোনোবা এটাই ধৰক কাৰোবাক কামুৰিছে, সেই কথাটো লৈ পেলাই আপোনাৰ ভয় সোমাল। তাৰপিছত আপোনাৰ এনেকুৱা লাগিব যে নাই, কুকুৰ মই ভয় খাওঁ দেই, মোৰ ওচৰত যাতে কুকুৰ নাহে। তাৰমানে কি? আপোনাৰ সেই ঘটনাটো ঘটিছিল কুকুৰক লৈ, তাৰপিছত আপোনাৰ মনৰ ভিতৰত সেই বস্তুটো ৰিপিট হৈ থাকিল যে কুকুৰ বেয়া বস্তু দেই, কুকুৰে কামুৰিব দেই, কুকুৰে কামুৰিলে বেজি ল'ব লাগিব, ইত্যাদি ইত্যাদি ইত্যাদি। তাৰমানে কি? আপোনাৰ জাষ্ট ৰিপিট হৈ আছে, কিন্তু সেইটো সঁচা নহয়। অ'কে, এতিয়া আপুনি যেতিয়া ক'ব নিজৰ থটটোক, সেই নেগেটিভ থটটোক, যে কুকুৰ বেয়া বস্তু, কুকুৰে কামুৰিব, তেতিয়া মনতে ৰিপিট কৰিব ইণ্টাৰেষ্টিং পইণ্ট অফ ভিউ। তাৰমানে এইটো মোৰ এটা ধাৰণা, সেইটো সঁচা নহয়। আৰু আপুনি যিমান ইণ্টাৰেষ্টিং পইণ্ট অফ ভিউ মাতিব, আপুনি দেখিব যে আপুনি নিজৰ আৰু আপোনাৰ সেই থটটোৰ মাজত এটা ডিষ্টেঞ্চ ক্ৰিয়েট কৰিছে। লাহে লাহে আপুনি যিমান নিজৰ নেগেটিভ থটবিলাকক বা নেগেটিভ থটটোক ইণ্টাৰেষ্টিং পইণ্ট অফ ভিউ ক'ব, আপোনাৰ আৰু থটটোৰ মাজত ডিষ্টেঞ্চ বাঢ়ি গৈ থাকিব, আৰু এটা টাইমত সেই কথাটোৱে আপোনাক এফেক্ট নকৰা হ'ব। তাৰ মানে আপুনি আপোনাৰ থটটোৰ লগত কথা পাতিছে, থটটোক কৈছে যে তুমি এটা ইণ্টাৰেষ্টিং পইণ্ট অফ ভিউ, আপুনি এজন থাৰ্ড পাৰ্চন হৈ পেলাই সেই থটটোক চাইছে। এই থটটো মোৰ মাইণ্ডত আহিছে, আপোনাৰ থট আৰু আপোনাৰ মাইণ্ডক আপুনি দূৰৰ পৰা অবজাৰ্ভ কৰি আছে, চাই আছে। এইটো মোৰ থট, এইটো মোৰ মাইণ্ড, থটটো মাইণ্ডত আহিছে, এইটোতো এটা ইণ্টাৰেষ্টিং পইণ্ট অফ ভিউ, উলিয়াই দিলো। ৰাইট? গতিকে আপুনি দেখিব যে থট আৰু আপোনাৰ মাজত গ্যাপ হৈ সেই থটটো লাহে লাহে ডিছএপিয়াৰ হৈ যাব, নাইকিয়া হৈ যাব, আপুনি ফ্ৰী হৈ যাব। সেইটো আছিলে এক্সেছৰ ইণ্টাৰেষ্টিং পইণ্ট অফ ভিউ। এটা ধুনীয়া ষ্টেটমেণ্ট, এপ্লাই কৰক আৰু দেখক কিমান মেজিকেল হৈ যায়, আপোনাৰ মনটো কিমান খালী হৈ যায়। অ'কে, এতিয়া আহক আমি শিকো যে বহুত মানুহে ভাবে যে মেনিফেষ্টেশ্যন মানে হৈছে যে এফাৰ্মেশ্যন গাই থাকিম, বা বস্তুবিলাক কল্পনা কৰি থাকিম, ভাবি থাকিম, আৰু চব আহি যাব, চব হৈ যাব। অ'কে, কিন্তু জানিব যে মেনিফেষ্টেশ্যনটো কণ্টিনিউৱাছলি হৈয়ে আছে। যিটো আমাৰ নিজৰ মনৰ ভিতৰত আটাইতকৈ ষ্ট্ৰং থট, ষ্ট্ৰং ইম'শ্যন চলি আছে, সেইটোৱে আমি মেনিফেষ্ট কৰি আছো সকলো সময়ত। আপুনি যদি কনষ্টেণ্টলি ভাবি থাকে যে মোৰ জীৱনত ভাল দিন আহিলে বেয়া দিন আহিবই, বা আপুনি যদি এইটো কথাটো বহুত শুনিছো মই, যে বেছিকৈ হাঁহিলে কান্দিব লাগিব। ঠিক আছে, আমি যদি তেনেকে কওঁ, তেতিয়াহ'লে অলৰেডি আমাৰ নাৰ্ভাছ চিষ্টেমটো ৰেডি হৈ থাকে যে মইতো কালি হাঁহিছিলো নহয়, আজি কান্দিবই লাগিব, ৰেডি হৈ থাকে। তাৰমানে সেই বস্তুটো মেনিফেষ্ট নিজে কৰি আছে, কৈ পেলাই, ভাবি পেলাই যে বেয়াটো হ'বই। আৰু তেতিয়া কি হ'ব?
অট'মেটিকেলি বেয়া বেয়া চিটুৱেশ্যনবিলাক এট্ৰেক্ট কৰিব, মানুহৰ বেয়া বেয়া ৰিয়েকশ্যন এট্ৰেক্ট কৰিব, এনেকুৱা কিছুমান এক্সপিৰিয়েঞ্চ এট্ৰেক্ট কৰিব যি তেওঁৰ নিজৰ এনাৰ্জিৰ লগত মেটচ হ'ব। কোনটো এনাৰ্জি? ত' মইতো আজি কান্দিবই লাগিব। বুজি পাইছেনে? চাওক, থটে কেনেকে ৰিয়েলিটি ক্ৰিয়েট কৰে। এতিয়া কোনোবাই যদি ৰিপিটেডলি কৈ থাকে যে মোৰ লগত যি হয় ভালেই হয়, চব ভালেই হয় মোৰ লাইফত, তেতিয়া কি হ'ব? জাষ্ট নিজে আপুনি চকু বন্ধ কৰি এবাৰ কৈ চাওকচোন, মোৰ জীৱনত যি হয় ভালেই হয়, ইউনিভাৰ্চ আছে মোৰ লগত। আপুনি যদি এনেকুৱা ধৰণৰ পজিটিভ কথা ক'ব, আপোনাৰ এনাৰ্জিটো একদম পাতল হৈ যাব, হালকা হৈ যাব, ফ্ৰী হৈ যাব, আৰু আপোনাৰ এনাৰ্জিটো এনেকুৱা হৈ যাব যে যি হয় ভালেই হয়। মানে আপুনি হঠাৎ দেখিব যে আৰে মোৰ দেখোন বহুত অপৰচুনিটিজ আহি আছে, মোৰ দেখোন ৰাস্তাবোৰ খোল খাইছে। আপুনি ভাল ভাল বস্তু দেখা আৰম্ভ কৰিব। অ'কে? গতিকে মেনিফেষ্টেশ্যন মানে নহয় যে আপুনি কিবা এটা টেকনিক এবাৰ ক'লে, কৰিলে আৰু হৈ গ'ল। নো। অ'কে? আপুনি ৰিপিট কৰি থাকিব লাগিব, ইম'চনেলি কানেক্ট কৰিব লাগিব সেই বস্তুটোৰ লগত, তেতিয়াহে আপুনি মেনিফেষ্ট কৰিব পাৰিব। অ'কে? আৰু মই বিচাৰো যে আজি এই ভিডিঅ'টো যিসকলে এতিয়ালৈকে চাই আছে, আপোনালোকে এই কথাটো জনাটো মই বিচাৰিছো যে আপুনি আজি ইমান বছৰে বহুত ইম'চনছ কেৰি কৰি আছে নিজৰ মাজত, ইম'চনেল কিছুমান বাৰ্ডেন আপুনি সহ্য কৰি আছে, বহুত কথা চাইলেণ্টলি কাকো নোকোৱাকে মনে মনে ষ্ট্ৰং হৈ থাকিবলৈ চেষ্টা কৰি আছে, বা সকলোকে ভালে ৰাখিবলৈ চেষ্টা কৰি আছে, নিজৰ মাজত বহুত বস্তু লুকুৱাই ৰাখিছে, দবাই ৰাখিছে। আৰু এই গোটেইবোৰ কৰি থাকোতে আপুনি হয়তো ক'ৰবাত পাহৰি গৈছে যে মানুহে পাতলো ফিল কৰিব পাৰে নেকি, বা মনটোৱে ৰেষ্ট ল'লে কেনেকুৱা লাগিব, মেণ্টেলি আপুনি যদি ৰেষ্ট লয় কেনেকুৱা লাগিব, হয়তো সেই কথাটো আপুনি পাহৰিয়ে গৈছে। হয়তো টোপনিটো আপোনাৰ চিন্তাবোৰ আহি থাকে, কথাবিলাক আহি থাকে, আপুনি গমেই নাপায় যে পিচ মানে কি, শান্তি মানে কি। আৰু হয়তো বহুত মানুহে এইটো গমেই নাপায় যে তেওঁ কিমান বেছি নেগেটিভিটি কেৰি কৰি আছে, কিমান বেছি ভয় কেৰি কৰি আছে, কিমান বেছি জাজমেণ্ট কেৰি কৰি আছে, কিমান বেছি ইম'চনেল হেভিনেছ কেৰি কৰি আছে। আৰু এই গোটেই গোটেই বস্তুবিলাক আচলতে আমাৰ বডিত জমা হয়, আমাৰ নাৰ্ভাছ ছিষ্টেমত জমা হয়। আৰু অভাৰ টাইম যেতিয়া আমি এনেকৈ থাকো, সেই থটছবিলাকে আমাৰ ষ্ট্ৰেছ হৈ যায়, আমাৰ এনজাইটি হৈ যায়, সেলফ ডাউট হৈ যায়, ফিজিকেলি আপুনি টায়াৰ্ড হৈ থাকে। আৰু সেইটো কাৰণে আমাক হিলিঙৰ প্ৰয়োজন, এক্সেছ বাৰ্ছৰ প্ৰয়োজন। কাৰণ শান্তিটো এটা লাক্সাৰী নহয় ন, হয়নে? আপুনি যদি এটা ডাঙৰ ঘৰ কিনিছে সেইটো লাক্সাৰী, এখন ডাঙৰ গাড়ী কিনিছে সেইটো লাক্সাৰী, আপুনি যদি এটা ডাঙৰ ফোন কিনিছে, ভাল ফোন কিনিছে, সেইটো লাক্সাৰী। কিন্তু শান্তি এইটো আমাৰ নেচাৰেল ষ্টেট হয়। আমি যদি মানুহ হৈ জন্ম হৈছো, তেতিয়াহ'লে আমি শান্তিত থাকিব পাৰিব লাগিব। আৰু সেই শান্তিখিনি আমি পাম এই হিলিঙৰ জৰিয়তে, এক্সেছ বাৰ্ছৰ জৰিয়তে। আৰু সেইটো কাৰণে মই এক্সেছ বাৰ্ছ ইমান বেছি ভাল পাওঁ, কাৰণ কেতিয়াবা আমাক আচলতে অভাৰ থিংকিঙৰ প্ৰয়োজন নহয় নিজৰ প্ৰব্লেমছবোৰ ছল্ভ কৰিবৰ কাৰণে। আচলতে যিবিলাক অলৰেডি আমি ভাবি আছো সেইখিনি ৰিলিজ হ'লেহে আমাৰ প্ৰব্লেমছবিলাক ছল্ভ হ'ব। অ'কে? আপোনাৰ মনটোৱে শান্তিত উশাহ ল'ব পাৰিব লাগিব, আপোনাৰ নাৰ্ভাছ ছিষ্টেমটো ৰিলেক্স হ'ব পাৰিব লাগিব, আপুনি ভিতৰৰ পৰা পাতল অনুভৱ কৰিব পাৰিব লাগিব। আৰু এক্সেছ বাৰ্ছে আপোনাক সহায় কৰিব পাৰে এই গোটেইখিনি এক্সপিৰিয়েঞ্চ কৰিবৰ কাৰণে। মেণ্টেল কামনেছ, ইম'চনেল লাইটনেছ, ভাল টোপনি, কোনো ধৰণৰ অভাৰ থিংকিং নাইকিয়া, জীৱনটোক লৈ আৰু বেছি ক্লেৰিটি পোৱাৰ, ঠিক আছে, আৰু ইম'চনছবিলাক ৰিলিজ কৰাৰ, ইজ হোৱাৰ, আৰাম হোৱাৰ। আৰু অনেষ্টলি কেতিয়াবা এটা ছেশ্যনেও আপোনাক ৰিয়েলাইজ কৰাব পাৰে যে আপোনাৰ মনটোৰ ভিতৰত যে ইমানবোৰ কথা চলি আছিলে। জাষ্ট এটা ছেশ্যনেও আপোনাক ফ্ৰী কৰি দিব পাৰে, আপোনাৰ মনটোক পাতল কৰি দিব পাৰে। গতিকে আজি আপোনালোকে যোনে যোনে এই ভিডিঅ'টো শেষলৈকে চাইছে, জানিব যে আপুনি আপোনাৰ নেগেটিভ থটছবোৰ নহয়,
আপুনি আপুনি হয় ঠিক আছে নিজক নিজৰ থটছ বিলাকৰ লগত কানেক্ট নকৰিব আপোনাৰ থটছবোৰ থটছ হয় আৰু আপুনি এটা সোল হয় আপুনি আপোনাৰ থটছ বিলাক নহয় অকে গতিকে নিজৰ থটছ বিলাকক ক'ব ইণ্টাৰেষ্টিং পইণ্ট অফ ভিউ অকে নিজৰ থটছ বিলাকক ক'ব ইণ্টাৰেষ্টিং পইণ্ট অফ ভিউ নিজৰ থটছ বিলাকক জাজ নকৰিব নিজৰ থটছ বিলাকক ভয় নকৰিব নিজৰ থটছ বিলাকক ফাইট নকৰিব মাত্ৰ আৱেৰ হওক জানক যে অকে মই এই থটটো ভাবি আছো নিজক প্ৰশ্ন কৰক যে মই কি ভাবি আছো নিজক কেচ কৰক অকে মই এই থটটো ভাবি আছো ইণ্টাৰেষ্টিং পইণ্ট অফ ভিউ বুলি কওক আৰু শ্ল'লি আপুনি দেখিব যে কেনেকৈ আপোনাৰ ইনাৰ ৱৰ্ল্ডখন চেঞ্জ হৈ আহি আছে আৰু যেতিয়া আপুনি ভিতৰৰ পৰা চেঞ্জ হ'ব তেতিয়া আপুনি দেখিব যে আপোনাৰ বাহিৰতো চব বস্তু নিজে নিজে চেঞ্জ হৈ গৈছে চব ভাল লগা হৈ গৈছে অকে আৰু যদি আজিৰ এই ভিডিঅ'টোৱে আপোনাৰ মন চুই গৈছে তেতিয়াহ'লে ক'ব যে আই চুজ পিচ মই শান্তি চুজ কৰিছোঁ আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰক যিমান পাৰে সিমান শ্বেয়াৰ কৰক মোৰতো এনেকুৱা লাগে যে প্ৰতিগৰাকী মহিলা মানুহে নিজৰ বুকুৰ ভিতৰত একুৰা জুই লৈ ঘূৰি আছে সকলোৱে খালি বাহিৰত দেখুৱাই নিদিয়ে গতিকে যিমান পাৰে শ্বেয়াৰ কৰক নিজৰ মা ভন্টি বন্ধু বৌ মা মাহী পেহী যিমান আছে সকলোৰে লগত শ্বেয়াৰ কৰক আৰু যদি আপুনি এক্সপিৰিয়েঞ্চ কৰিব বিচাৰে ডিপাৰ হিলিং তেতিয়াহ'লে মোৰ আপকামিং এক্সেছ বাৰ্ছৰ ক্লাছকেইটা জইন কৰিব পাৰে 23 তাৰিখে মৰিগাঁৱত 24 তাৰিখে গুৱাহাটীত 30 তাৰিখে বঙাইগাঁৱত আৰু 31 তাৰিখে বৰপেটাত আৰু যদি বেছি ভালকৈ জানিবলৈ বিচাৰি মোৰ ক্লাছেছবোৰৰ বিষয়ে তেতিয়াহ'লে মোক যোগাযোগ কৰিব পাৰে মোৰ হোৱাটছএপ নম্বৰটোত টাইটলতে দিয়া হৈ আছে আৰু জানিব যে এভৰি চ'ল ইজ বিউটিফুল আৰু আমাৰ মনটোৱে পিচ ডিজাৰ্ভ কৰে থেংক ইউ ছ' মাছ যদি শেষলৈকে চাইছে তেতিয়াহ'লে লিখি দিব যে শেষলৈকে চাইছোঁ আৰু বহুত বহুত ধন্যবাদ সকলোলৈ বহুত বহুত মৰম যাচিছোঁ থেংক ইউ